হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে আহ্বান জনাইছোঁ। সকলোকে শুভ প্ৰভাত। সুন্দৰ দিন, সুন্দৰ সময় ঈশ্বৰে আমাক দিলে, তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, আজিৰ পবিত্ৰ শাস্ত্ৰ বাক্য আমি লৈছোঁ ইফিচিয়া 1:3 ইয়াত আমাৰ কাৰণে ঈশ্বৰৰ বাক্যই এনেদৰে কৈ আছে যে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য, আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ আৰু নিষ্কলংক হওঁ। এইকাৰণে তেওঁ জগত স্থাপন কৰাৰ আগে বুলি কৈ আছে। আমি যদি সম্পূৰ্ণ পঢ়োঁ তেনেহ'লে আমি গম পাম ইয়াত কি কৈ আছে। আমাৰ যিটো পিতৃ ঈশ্বৰ হয়, তেওঁ ধন্য। আমাৰ প্ৰভু যীশুৰ খ্ৰীষ্টৰ পিতৃ বুলি কৈ আছে। যীশু খ্ৰীষ্টৰ পিতৃ, এই পিতৃ ঈশ্বৰ ধন্য বুলি কৈ আছে। তেওঁ জ্ঞানী হয়, তেওঁ ধন্য হয়। আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ বুলি কৈছে। আমি যেন তেওঁৰ সাক্ষাতে বুলি কৈ আছে। আমি যে তেওঁৰ লগত আছোঁ, আমি যে তেওঁৰ লগত চলিছোঁ, সেই থকাটোৰ কাৰণে তেওঁৰ সাক্ষাতে তেওঁ যে আমাৰ লগত আছে, সেইটোৰ কাৰণে কি হৈছে, আমি প্ৰেমত পবিত্ৰ নিষ্কলংক হওঁ। প্ৰেমত সহভাগিতাত, সাংসাৰিক প্ৰেমৰ কথা কোৱা নাই ইয়াতে, যিটো সাংসাৰিক প্ৰেম কৰে, কিন্তু আমাৰ সহভাগিতাৰ প্ৰেমৰ কথা কৈ আছে। নিজৰ নিচিনাকে প্ৰেম কৰা, নিজৰ ফেমিলি, নিজৰ ভাই ভনী যেনেকৈ আমি প্ৰেম কৰোঁ, আদৰ কৰোঁ, তেনেকৈ খ্ৰীষ্টত থাকি পেলাই আমি এনেকুৱা প্ৰেমত থকাটো উচিত হয়। আমেন। আমি যদি হিংসা নকৰোঁ, অহংকাৰ নকৰোঁ, স্বাৰ্থপৰ নহওঁ, কিন্তু যীশুখ্ৰীষ্টৰ প্ৰেমত আমি যাতে থাকোঁ, পবিত্ৰতাত কোনো অসুচি যাতে নাথাকে, নিষ্কলংক বুলি কৈছে, যাতে কোনো দাগ, কোনো বেয়া যাতে নাথাকে। এইকাৰণে তেওঁ জগত স্থাপন কৰাৰ আগে বুলি কৈছে। তেওঁ জগত স্থাপন কৰাৰ আগে, পৃথিৱী, পাহাৰ পৰ্বত এইবিলাক নহওঁতেই আমাক যীশুখ্ৰীষ্টৰ মনোনীত কৰিলে। তেওঁৰ আগৰ পৰাই পৰিকল্পনা, তেওঁ আগৰ পৰাই এইবিলাক নিজৰ জ্ঞানেৰে ৰচি থৈছে যে আমি যীশুখ্ৰীষ্টৰ দ্বাৰাই মুক্তি পাব লাগিব। আমি যীশুখ্ৰীষ্টৰ দ্বাৰাই আমি মনোনীত হ'ব লাগিব। যীশুখ্ৰীষ্টৰ দ্বাৰাই আমি স্বৰ্গৰাজ্যত সোমাব পাৰিম। যীশুখ্ৰীষ্টৰ কাৰণেই আমি স্বৰ্গৰাজ্যত স্থান পাম। তেওঁৰ তেজেৰে আমি মুক্তি পাম, তেওঁৰ তেজেৰে আমি পৰিত্ৰাণ পাম। সেইটোৱে পিতৃ ঈশ্বৰে জগত স্থাপন কৰাৰ আগৰ পৰাই তেওঁৰ এইটোৱে পৰিকল্পনা। সেইকাৰণে আমাৰ ঈশ্বৰ জ্ঞানৱন্ত হয়, আমাৰ ঈশ্বৰ সৰ্বজ্ঞানী হয়, তেওঁৰ তুল্য কোনো নাই। সেইকাৰণে তেওঁ আমাক সকলো আত্মিক ঠাইবিলাকত আমাক আশীৰ্বাদ কৰিছে। আত্মিকতাত যদি আমি থাকোঁ, সেই আত্মিকতাৰ উপস্থিতিটোত আমি আশীৰ্বাদ পাম। সেই আত্মিকতাৰ যিটো উপস্থিতিত, আত্মিকতাৰ কামবিলাকত আমি আশীৰ্বাদ প্ৰাপ্ত হ'ম। বিশ্বাসীসকল, আমি জগত স্থাপন কৰাৰ আগৰ পৰাই আমি মনোনীত কৰা হয়। যিবিলাকে যীশুখ্ৰীষ্টক পাইছে, যিবিলাকে ঈশ্বৰক চিনি পাইছে, আজি আপুনি মামুলি নহয়, আজি আপুনি সাধাৰণ নহয়, আজি আপুনি কোনো পৰি থকা বস্তু নহয়, আপুনি ঈশ্বৰৰ মনোনীত কৰা ব্যক্তি হয়, আপুনি ঈশ্বৰৰ মনোনীত কৰা এজন পাত্ৰ হয়। আমেন। আমি সাধাৰণ নহয়। আমি নিজকে এইটো ভাবিব নালাগে যে আমি সাধাৰণ, আমি এনেই, কিন্তু নহয়। সকলো মানৱ জাতিৰ ভিতৰতে ঈশ্বৰৰ সেইটো উশাহ নিশ্বাসে দিয়া আত্মাটো আছে। হালেলুয়া। সেইকাৰণে তেওঁৰ এইটোৱে পৰিকল্পনা আছিলে যে যীশুখ্ৰীষ্টৰ দ্বাৰাই আমি স্বৰ্গৰাজ্যত সোমাব পাৰিম। তেওঁ সেই বাট, তেওঁ সত্য, তেওঁ জীৱন হয়। তেওঁৰ যোগেদি নগ'লে আমি কোনেও যাব নোৱাৰিম। তেওঁৰ যোগেদিহে যাব লাগিব, যীশুখ্ৰীষ্টৰ দ্বাৰাই স্বৰ্গৰাজ্যত আমি স্থান পাম। হালেলুয়া। ঈশ্বৰৰ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওক। আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। হালেলুয়া, হালেলুয়া, হালেলুয়া।
জীৱিত ঈশ্বৰ যীশু তোমাক ধন্যবাদ দিওঁ। তুমি সৰ্বজ্ঞানী, তুমি সকলো পৰাক্ৰমী। ধন্যবাদ তোমাৰ জ্ঞানৰ কাৰণে। ধন্যবাদ তুমি যে আমাক মৰণি কৰিলা প্ৰভু জগত স্থাপন কৰাৰে আগৰ পৰা। ধন্যবাদ প্ৰভু, ধন্যবাদ। এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰকীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন।